যোৰহাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোৰহাট বাণিজ্য মেলাৰ বাকৰিত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত বহু সাংস্কৃতিক প্ৰেমী ৰাইজৰ আগত গীত পৰিৱেশন কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ পংকজ প্ৰদীপ পায়ঙে। কৰ্মব্যস্ততাৰ মাজতো এনে সুপ্ত প্ৰতিভাৰ বিকাশ গৰাকী হোৱাটো এক নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ স্বৰূপ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।